এখন সমাজৰ পৰিৱৰ্তনৰ জীয়া দলিল ৰূপে সাক্ষী হিচাপে লৈ আহিছোঁ আজি পিতাপুত্ৰত বৰগোহাঁইদেৱে স্বাধীনতাৰ আগৰ আৰু পৰৱৰ্তী পৰ্যায়ৰ অসমখনৰ দুখন প্ৰতিচ্ছবি সুন্দৰভাৱে উপস্থাপন কৰিছে। গ্ৰন্থখনৰ মূল নায়ক শিৱনাথ চৰিত্ৰটোৰ পৰা আমি প্ৰতিজন ব্যক্তিয়ে বহু কথা শিকিব পাৰোঁ। বৃহৎ মাটি বাৰী, ধন সম্পত্তি, এগৰাকী প্ৰতিপত্তিশীল থকা স্বত্বেও কেনেকৈ ধ্বংসপথলৈ গতি কৰিছিল সেই কথা এই উপন্যাসখনৰ দ্বাৰা জানিব পৰা যায়। লগতে স্বাধীনতা পাবলৈ মৌবুলি-বাগী ৰাইজে কিদৰে সহায় সহযোগ আগবঢ়াইছিল সেই বিষয়েও উপন্যাসখনত স্পষ্টকৈ উপস্থাপন কৰিছে। ইয়াৰ লগতে এই উপন্যাসখনত এখন সমাজৰ কথাও উল্লেখ কৰিছে, যিখন সমাজ হৈছে কৈৱৰ্ত সমাজ। আৰু এই কৈৱৰ্ত সমাজৰ ব্যক্তিসকলক অন্যান্য সম্প্ৰদায়ৰ লোকসকলে সেই সময়ত কিমান এটা ঘৃণা দৃষ্টিৰে চাইছিল সেই কথা উপন্যাসখনত উল্লেখ কৰিছে। যিখন গাঁৱত এসময়ত মদৰ গোন্ধ পালে সামাজিক নিয়মেৰে এঘৰীয়া কৰা হৈছিল আৰু সময়ৰ সোঁতত সেই গাঁওখন কেনেকৈ মদৰ ঘাটিত পৰিণত হৈছিল, বেয়াৰ আসক্ত হৈ এটা প্ৰজন্মই কেনেকৈ অন্য এটা সাংস্কৃতিক আপোন কৰি লৈছিল সেই কথাও কিন্তু এই গ্ৰন্থখনত উল্লেখ কৰিছে। লগতে সময়ৰ লগে লগে সমাজৰ পৰিৱৰ্তনসমূহ আৰু মানৱ চৰিত্ৰৰ পৰিৱৰ্তনসমূহ সেই বিষয়েও সামগ্ৰিকভাৱে উপস্থাপন কৰিছে এই গ্ৰন্থখনত। সঁচা অৰ্থত ক'বলৈ গ'লে সংক্ষিপ্তকৈ এই গ্ৰন্থখনত মানৱ চৰিত্ৰত গভীৰ অন্তৰ্দৃষ্টি আৰু নিৰ্মোহভাৱে উদঙাই দিব পৰা এখন অনন্য উপন্যাস হৈছে লেখকসকলৰ ভিতৰত হোমেন বৰগোহাঁই ছাৰৰ পিতাপুত্ৰ।